নমস্কাৰ, মই আজি আছোঁ টাউনশ্বিপত, NRL টাউনশ্বিপৰ ভিতৰত আহিছোঁ। আৰু ইয়াত ভাওনা পাতিছে আৰু ভাওনা চাবলৈ নিমন্ত্ৰণ দিছিলে আৰু চাবলৈ আহিলোঁ আৰু আপোনালোকক দেখাম, সকলো দেখাম। বলক, এই টাউনশ্বিপৰ ভিতৰৰ পৰিৱেশ ইমান সুন্দৰকৈ সজাই পৰাই ৰাখিছে। তাৰ ভাই-বনা পৰিৱেশ একদম ধুনীয়া, চাফ চিকুণ। আৰু ইয়াত শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি আছে। ৰাতি পৰিৱেশে ইমান ধুনীয়াকৈ সজাইছে আৰু লাইটৰ পোহৰত পূৰা ধুনীয়া লাগে। এই ভূপেন হাজৰিকা প্ৰতিমূৰ্তি আছে মাজতে। আৰু বলক দেৰি নকৰোঁ, ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক সকলো দেখাই যাম। ভাওনা চাব, ভাওনা বৰ ধুনীয়া হ'ব। আমাৰ আলোকদাই ব্ৰাহ্মণ ৰূপে দেখা আলোকদা আছে, মোৰ কাৰণে ৰৈছে আলোকদা। এয়া ৰাতি পৰিৱেশ, বলক ভিতৰলৈ সোমাই যাম। নমস্কাৰ। নমস্কাৰ। এয়া আমাৰ যাদৱ বৰা, আজি বামুণবতৰ নাটনি মানে ইন্দ্ৰ গাব। ইন্দ্ৰ হিচাপে মানে ইয়াৰ এইটো অঞ্চলত এটা নাম আছে, সেইকাৰণে টাউনশ্বিপৰ এইবাৰ টাউনশ্বিপৰ গোটেই যিটো লোক সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু কানন বনৰ মানে ৰাইজৰ সহযোগত যিভাগ ভাওনা মানে ইয়াত বামুণবতৰ মঞ্চস্থ কৰিব, ইয়াক মানে এই অঞ্চলত ইন্দ্ৰ গাই থাকে কাৰণে তাক ইন্দ্ৰ গাবৰ কাৰণে ইয়াক আমন্ত্ৰণ কৰি আৰু যাম। আৰু এইজনৰ চিনি নাপাওঁ, ধন্যবাদ দেই, থেংক ইউ। আৰু বহুত আছে, ভাৰিয়া আছে, অহা আছে, মজা লাগে। ভাওনা চাই থাকিব, ভাওনা শেষ নকৰিব, ভাওনা স্বামী বামন রূপ
কন্যা এই সকলোবোৰ আমাৰ এই সৃষ্টি ধৰ্ম অধৰ্ম ন্যায় অন্যায় এই কেইবিধ দ্ৰব্যৰ যেতিয়াই কোনোবা এবিধৰ ঘৰ তাৰতম্য হয় তেতিয়াই জগতত অসুৰীয়া অপ্ৰীতিকৰ দৰে পৰিৱেশৰ সৃষ্টি কিদৰে দৈত্যৰাজ বলিয়ে যাক দৈত্য পূজা অৰ্চনা কৰি জগততে ন্যায় প্ৰতিষ্ঠা কৰাৰ কাম কৰিছে তাৰ ফলত আজি জগততে মায়া ধৰ্ম অধৰ্মৰ সন্তুলনৰ ভৰ কমি যোৱাৰ হৈছে আৰু সেই ভৰ তাৰতম্য ৰক্ষাৰ বাবে আমি দেৱ মাতা অদিতিৰ গৰ্ভত বামন ৰূপে ধৰ্ম ৰক্ষাৰ বাবে ধৰ্মৰে পৰাজয় যাওঁ মই মোৰ পিতৃ মাতৃৰ সমীপে যিমান জুড়ে সেই কাম মই দিবলৈ আজি প্ৰতিজ্ঞাবদ্ধ
কিমান শয়তান দিন মোৰ ধান আপুনি গ্ৰহণ কৰক কীৰ্তন উত্তম আৰু আপোনাৰ সাক্ষাততে মই দ্বিতীয় পদত স্বৰ্গসহ সমস্ত ব্ৰহ্মাণ্ডকেই দ্বিতীয় পদ ভূমি হিচাপে গ্ৰহণ কৰিলো। এতিয়া মই এই তৃতীয় পদ তুমি দৈত্যৰাজ বলি তোমাৰ এই ডাঙৰ কথা চিৰদিন জগতত চিৰযুগমীয়া হৈ জিলিকি থাকিব বলি বলা বলি এতিয়া তুমি এই কোটলপুৰৰ ৰাজ সিংহাসন আৰোহণ কৰা।